অৰ্থাৎ তোমাৰ বাইদেৱে তোমাৰ ল'ৰা অৰ্থাৎ ৰাগৰ কাৰণে দুজনীমান ছোৱালী পছন্দ কৰিছে আৰু সেই ছোৱালী দুজনীৰ ফটো কেইখন কালেক্ট কৰি মোক দি পঠিয়াইছে। বঢ়িয়া কথা। বঢ়িয়া মানে মায়ে একেবাৰে ফাইনেল কৰিহে যাব দিছে। ইয়াক যদি চাকৰিটোৰ পৰা ট্ৰান্সফাৰ কৰি দিয়া হয় তেতিয়া ৰাগৰ কথাৰ পৰা গম পাইছো যে তাৰ প্ৰমোচনৰ প্ৰয়োজন, কিন্তু কোম্পানীবোৰত ট্ৰান্সফাৰ হ'লেহে প্ৰমোচন হোৱাৰ নিয়ম। সেইটোতো নিয়ম, প্ৰমোচন হ'লে ট্ৰান্সফাৰ হ'বই লাগিব। ৰাগৰ ঘৰখন সেইখিনি টকা দৰমহাৰে চলিবলৈ অসুবিধা হয়। কিবা প্ৰব্লেম হ'লে মোক জনালে হ'লহেঁতেন। তুমি দেখোন ৰাগক জানাই, সি এনেই বিনা কাৰণত কাৰোবাৰ পৰা হেল্প নলয়। তাৰ আত্মসন্মানটো ডাঙৰ যে, সেইকাৰণে মই তাক ভাল পাওঁ। বাহ দোস্ত, আজি তোৰ মনটোৱে নাচো নাচো কৰি আছে। আৰে কি হ'ল? প্ৰমোচন পাই ট্ৰান্সফাৰ হৈছে ভাই। এনেচোন তই নদী, জান, জুৰি, পাহাৰ, পৰ্বত এইবোৰ ভালেই পাওঁ। শ্বিলঙত এইবোৰ। আৰে তোক আৰু কোনে পায়? শ্বিলঙৰে গধূলি। ৰচোন কদমি গৈ নাথাক, মই বৰ টেনশ্যনত আছো। টেনশ্যন? তোৰ আকৌ কিহৰ টেনশ্যন? মোৰ শ্বিলঙলৈ যাবলৈ মন নাই। কিয়? আৰে ইমান ধুনীয়া অপৰচুনিটি পাইছ, তইতো হেপী হ'ব লাগে। আৰু বাৰে বাৰে চান্স নাহে ৰাগ। সেইটো চান্সৰ কথা নহয় পল, মোৰ মাৰ কথা। মাৰ কথা মানে? তোক খুৰীয়ে যাবলৈ মানা কৰিছে। আৰে তই খুৰীক বুজা, এইখিনি টাইমতে দুপইচা ভালকৈ ইনকাম নকৰিলে পাছত কিন্তু পস্তাব লাগিব। মোৰ মায়ে কথাষাৰ গম, তই ভাবচোন, মাক মই অকলশৰে ইয়াত এৰি থৈ তাত কেনেকৈ থাকিব পাৰিম? দেউতা ঢুকোৱাৰ পাছত মানুহগৰাকী তেনেই অকলশৰীয়া হৈ জীয়াই আছে। মই আছো বাবেই মোকে গালি খপনি পাৰি মৰমৰ বান্ধোনেৰে বান্ধি থৈ নিজেই নিজকে সান্তনা দি আছে। এনে অৱস্থাত তেওঁক মই ইয়াত অকলে এৰি থৈ দুদিনমানৰ কথাহে, আমি আছোই দেখোন চাবলৈ। ৰাগ, তই কিন্তু যাব লাগিব। কি হ'ল? কি ভাবিছ তই? মই এটা ডিচিশ্যন লৈছো। কি ডিচিশ্যন? যদি মোক ট্ৰান্সফাৰ দিয়ে তেন্তে 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 চাকৰিটোৰ পৰা মই ৰিজাইন। তুমিহে? হয় খুৰী, মই আকৌ কলিং বেলৰ শব্দ শুনি মই সেই আমাৰ গাখীৰ দিয়া গোৱালাটো বুলি ভাবিছিলো। গোৱালা? গোৱালা মানে তোমালোকৰ চল্টি ভাষাত গাখীৰৱালা। আচ্ছা, বহাচোন। ইমান দিনৰ পিছত দেখিলো ল'ৰাটোক। পিছে ৰাগ নাই নহয়, অফিচলৈ গৈছে। হয় জানো। জানা? তাৰপিছতো আপোনাৰ লগত কথা পাতিবলৈ আহিছো। মোৰ লগত কথা? ৰাগৰ লগত তোমাৰ কিবা কাজিয়া লগা নাইতো? নাই নাই, তেনেকুৱা একো কথা নহয়। আচলতে কথাটো অলপ বেলেগ ধৰণৰ। বেলেগ ধৰণৰ?
অ' মই গম পাই গ'লো তোমাক ৰাগে মোৰ ওচৰলৈ কথা পাতিবলৈ পঠিয়াইছে নহয়নে সি চাগে কোনোবা ছোৱালীৰ প্ৰেমত পৰিছে আৰু ছোৱালীজনীক চাগে তুমি ভালকৈ চিনি পোৱা এতিয়া ছোৱালীজনী আৰু ৰাগৰ হৈ তুমিয়েই বন্ধু হিচাপে মোক কথাষাৰ ক'বলৈ আহিছা নহয় হয় নাই নাই নহয় তেনেকুৱা কথা নহয় নহয় ছে মই ইমান আশা কৰি অনুমানত কথাষাৰ ক'লো মোৰ অনুমান ভুলহে হ'ল নহয় খুৰী মই ৰাগৰ বিয়াৰ কথা পাতিবলৈ অহা নাই মই তাৰ লাইফৰ উন্নতিৰ কথা পাতিবলৈ আহিছোঁ সি যিটো কোম্পানীত চাকৰি কৰে তাত প্ৰমোশ্যন দিব ওলাইছে কিন্তু কথা এটা খুৰী কি কোম্পানীত প্ৰমোশ্যন হ'বলৈ ট্ৰান্সফাৰ হোৱাটো নিয়ম সি এই ঠাই এৰি শ্বিলঙলৈ যাব লাগিব অঁ এতিয়া চাওকচোন সি এই কথাটোৰ কাৰণে চাকৰিটো বাদ দিম বুলি কৈছে আপোনাক এৰি হেনো সি ক'লৈকো নাযায় এনেকুৱা কৰিলে তাৰ ফিউচাৰটো কি হ'ব এনেকৈ গোল্ডেন চান্স বাৰে বাৰে নিজৰ লাইফলৈ নাহে হয়নে নহয় কওকচোন হয়তো আকৌ সেইকাৰণে আপোনাক কথাটো ক'বলৈ আহিছোঁ আপুনি বা তাক কি কৈছে মইতো এইবোৰ কথা নাজানোৱেই হয় নেকি দেখিছে সি আপোনাৰ লগত কথাবোৰ ডিছকাশ্যন কৰাই নাই মই সি আহিলে কথাবোৰ সুধিব লাগিব ঠিক আছে সুধিব কিন্তু খুৰী মই কোৱা বুলি নক'ব নহ'লে মিছা মিছিতে সি মোক বেয়া পাব নাই নাই নকওঁ তুমি চিন্তা নকৰিবা ৰ'বা তোমাৰ কাৰণে চাহ একাপ বনাই লৈ আহোঁ পিছে ৰঙা চাহ লাল চাহ মানে ঠিক আছে মই এতিয়াহে কিছু শান্তি পাইছোঁ বুজিছে ছোৱালী হয় ছাৰ এইবাৰ আমি ছাকচেছ হ'মেই ইমান দিন কষ্টটো এনেই কৰা নাই মুঠতে ছাৰ এইবাৰ আমাক কোনেও ৰখাব নোৱাৰে য়েছ চলিহা হৰুৱাব নোৱাৰে আপুনি পাৰ্চনেলি ক'ৰবাত হাৰিলেও যেতিয়ালৈকে দত্ত এণ্ড চন্স কোম্পানীৰ লগত ৰিলেটেড হৈ থাকিব তেতিয়ালৈকে জিকিয়েই থাকিব লাগিব চলে বলে কৌশলে প্ৰতিটো ষ্টেপ অনলি ফৰ ছাকচেছ দিবই লাগিব হয় ছাৰ মই কথাটো জানো আপুনি ক'ত সুখী হয় আৰু ক'ত নাৰাজ হয় সেইকাৰণে আটাইকেইটা প্ৰজেক্টতে মই জান প্ৰাণ দি কাম কৰোঁ আৰু ছাৰ আপুনিতো জানেই মই কিমান কষ্ট কৰোঁ জানো আৰু জানো কাৰণেই আপোনাক বিশ্বাস কৰোঁ সমুদ্ৰ শংকৰ বৰুৱাৰ নতুন প্ৰজেক্টত কোনো পধ্যেই প্ৰফিট হ'ব দিব নোৱাৰি মনত ৰাখিব প্ৰফিটৰ মুখ যাতে সমুদ্ৰ শংকৰে দেখা নাপায় নিশ্চয় নিশ্চয় ছাৰ এক মিনিট হেল্ল' কি এতিয়ালৈকে আপুনি সেই সাধাৰণ কামটোকে কৰিব পৰা নাই নেকি নিউজত দিয়াৰ পাছতো সেই কামটো কৰিব নোৱাৰি নেকি ছাৰে নতুনকৈ কিবা গেম নিশ্চয় খেলিছে কি হ'ব পাৰে চলিহা আপুনি এতিয়া যাওক হয় ছাৰ দৰকাৰ হ'লে আকৌ মাতি দিম ঠিক আছে ছাৰ আৰু যি কৰে সোনকালে কৰক কোনো নতুন বাহানা নচলিব মা আৰু এটা কথা বলদা অ' বলদা চাহ দিছো আহক দাদা দাদা আহ আকৌ চাহ ঠাণ্ডা হ'বহি বৰশীনা বাবা মণিমণি থাক দেউতা ঘৰতে আছে চাহ লওক জানো ভণ্টি ৰাগৰ শ্বিলঙলৈ ট্ৰান্সফাৰ হ'ল নহয় কি ৰাগদাই অকলশৰীয়া মাকক এৰি শ্বিলঙলৈ যাব কাম নাই আৰু দেই আহক আজি দিম তাক অঁ সি শ্বিলঙলৈ গ'লে তোৰ কি আহে যায় মোৰ একো আহে নাযায় অ' তই দেখোন অকলশৰীয়া হৈ যাবি মই অকলশৰীয়া কিয় হ'ম মন গ'লে মই দেউতাক অফিচত গৈ সহায় কৰিম আৰু আমনি লাগিলে মই বিদিশাহঁতৰ ঘৰলৈ গুচি যাম জানা ভণ্টি তাই বৰ ভাল ছোৱালীও এই বয়সতে বহুতকে লগ পালোঁ দেচোন কিন্তু তাইৰ কথা যেন সুকীয়া
কিবা ক'বা? তোৰ চাকৰিটোৰ প্ৰমোশ্যন নহয় নেকি অ'? কিয়? জেঠাইক খবৰটো দি মোৰ বায়'ডাটাখন বেছি মজবুত কৰিব খুজিছা নেকি? যিটো সুধিছো সেইটো নকওঁ কিয়? প্ৰমোশ্যন হয় মা। তোৰো হ'বনে? আচলতে মা মোক কোম্পানীয়ে কি? একো নাই, থাওক দিয়া। আচ্ছা এটা কথা কোৱাচোন, এই পাচলি আছেনে বাৰু? শেষ হ'ল? নাই যদি মানে মই আহোঁতে লৈ আহিব পাৰিম। মা আৰু এটা কথা, এই বিদিশাহঁতৰ ঘৰৰ মানুহে এদিন সিহঁতৰ ঘৰলৈ তোমাক লৈ যাবলৈ কৈছিলে। ময়ে টাইমটো মিলাই এদিনো তোমাক লৈ যাব পৰা নাই। তাই লাহে লাহে ভাল হ'ব বুজিছা মা। বাবা, তোক মই ভালদৰে জানো। তই মোক কেতিয়া সঁচা কথা ক, কেতিয়া মিছা কথা ক, কেতিয়া মোৰ পৰা কথা লুকুৱাও। তোক কোম্পানীয়ে ট্ৰেন্সফাৰ দিছে নহয়, তই এই ভাল খবৰটো মোক কিয় দিয়া নাই? কোনোবা মাকে সন্তানৰ উন্নতি দেখিলে বাধা দিব জানো কচোন? তই যা বাবা। কিন্তু মা, মই তোৰ কোনো কথাই নুশুনো। তই মুঠতে প্ৰমোশ্যনটো বন্ধ নকৰিবি, আৰু মোৰ বাবেও তই ভাবিব নালাগে। মই যেন অকলশৰে থাকিবই নোৱাৰিম। দিনৰে দিনটো দেখোন মই অকলশৰে থাকো, আৰু ৰাতি এপৰলৈকে তোৰ বাবে ৰৈ থকা মোৰ অভ্যাসটো আছে নহয়। নহয় মা, মই মানে নহ'লে তই যদি মত দিয়, তোৰ ট্ৰেন্সফাৰৰ আগতে তোৰ বিয়াখনকে পাতি দিওঁ। তোৰো লগ এটা হ'ব, ময়ো মাজে সময়ে লগ এজনী পাম। মা তুমি, তোক মই জীৱনত বহুত কিবা কিবিয়ে দিব নোৱাৰিলো বাবা। এতিয়া অকল মোৰ বাবেই তই যদি পোৱা সুযোগকণো হেৰুৱাও, তেনেহ'লে মই মনত বৰ কষ্ট পাম। মাক কথাটো কেনেকৈ বুজাওঁ? মোৰ তালৈ যাবলৈ অকণমানো মন নাই। প্ৰমোশ্যনটো মোৰ কাৰণে তেনেই সৰু কথা। ট্ৰান্সফাৰ প্ৰমোশ্যনত তাৰ পৰা 2-1 মান বেছিকে পাব, সেই বুলিয়ে তাতকৈ যদি ৰাগদাই আমাক সকলোকে পাহৰি যায়। তাতকৈ যদি ৰাগদাই ফোন কৰিবলৈ পাহৰি যায়। ধেৎ তেৰিকা, ময়ো যে আৰু কিনো কথাবোৰ ভাবি থাকো। শ্বিলংনো কি এইহে বাট। ঐ, তোৰ তাৰচা ছিঙিছে নেকি? এনেকৈ অকলে অকলে হাঁহি আছ? হা, কথা এটা মনত পৰি গ'ল। কি কচোন? নহয় মানে অ ভণ্টি, তোৰ কেতিয়াবা এনেই মনটো ভাল লাগেনে? মানে কোনো কথা নোহোৱাকে যে মনটো ভাল লাগি থাকে। এনেই মানে তই ধৰ কিবা এটা কথা ভাবি আছ, মনত টিংকে যে গিটাৰটো বাজি উঠে, বাজেনে? নুঠে। ধৰ তই এচি ৰুমত বহি আছ হা, কিন্তু এনেকুৱা এটা ভাৱ হয় যেন এচি নহয়, বাহিৰৰ পৰা এজাক বতাহ আহি গৈছে। গ'ল তোৰ গ'ল, গম পাইছ? মোৰ তাৰ ঢিলা হোৱা নাই, তোৰহে তাৰ ঢিলা হৈছে। যা ডক্টৰৰ ওচৰত দেখাই আহ। ধেৎ মূৰ্খটো, তোৰ লগত কোনে কথা পাতে? হেই, তুমি ভাল লগা বতাহ বলা তাৰ পইচা। গম পাই গৈছো। দাদা, অ দাদা, তোৰ মানে কাৰোবাৰ লগত কি হ'ল, এতিয়াহে উঠিছে নেকি?
ৰাতি ৰাগ আহ ওপৰলৈ আহ গৈছো ৰ ডাক দাদা আৰে মই একো ভুল দেখা নাইতো ডাক দাদা মোক আৰু লাজ নিদিবাচোন তুমিয়েতো মোক সেই ভুল পথৰ পৰা উভতাই আনিছিলা তেনেকৈ কিয় কৈছা মাজনী হোৱাটো হৈ গ'ল সেইবোৰ বাদ দিয়া মই আজি ভাত খাই যাম সঁচা ঠিক আছে তেনেহ'লে আজি মই ৰান্ধি খুৱাম অ'কে তুমি ৰোৱা মই ওপৰলৈ যাম ঠিক আছে মম্মী অ মম্মী অ মাজনী আছোন কোৱা মাজনী বা তই পানীখিনি দেচোন পল ঐ আহ বহ কি হ'ল এতিয়াহে উঠিছে নেকি ৰাতি শুওঁতে দেৰি হলো কালিও মানে পাৰ্টি কৰি ন এইবোৰ অকণমান বাদ দেচোন খুৰাৰ কিমান কামৰ প্ৰেছাৰ তেওঁকতো অকণমান সহায় কৰি দিব পাৰ পাৰ্টি নহয় অ' কালি বুজিছ বিদিশাহঁতৰ ঘৰতে বহুত দেৰিলৈকে থাকিলো ঐ তাই বৰ ধুনীয়া ভায়লিন বজায় শুনিছ কেনেকৈ ইমান ৰাতি হ'ল গমেই নাপালো খুৰীয়ে আহি কোৱাতহে গম পালো 1:30 বাজি গ'ল ঐ তই বহচোন মই পতককৈ মুখখন ধৰিম দাদা দাদা চাহ লওক মাজনী বাই বনাই দি পঠোৱা বুলি ক'বলৈ কৈছে হয় নেকি খাওক তোমাৰ ঘৰটো ক'ত আছিলে ওদালগুৰি মানে ওদালগুৰিৰ ওচৰ হৰিচিঙা যে তাতে বৰ ধুনীয়া ঠাইৰ ছোৱালী দেই তুমি পিছে এই তোমালোকে যে হৰিচিঙা কৈ থাকা সেইটোৰ আচল নামটো কি জানা হৰিশিঙা হৰিচিঙাটো কওঁতেহে হ'ল মানে হৰিয়ে য'ৰ পৰা যুদ্ধৰ বাবে শিঙা বজাইছিল হয় নেকি মই আকৌ নাজানোৱে নহয় আচলতে আজিলৈকে আমাক কোনেও কোৱাই নাই আপোনাৰ মুখতে আজি প্ৰথম শুনিছো আপুনি চাহ খাওকচোন দেই মোৰ ঢেৰ কাম আছে যুদ্ধৰ বাবে শিঙা বজাইছিল বাবি ঠাইখনৰ নাম হৰিচিঙা এতিয়া যুদ্ধ কি হ'লনো মনটো অনবৰতে কিয় মাৰি থাকে মাজনী আগতকৈ বহুত ভাল হৈছে ছোৱালীজনী জীৱনটোৰ কাৰণে ঘূণীয়া হ'ল তাইৰ বিয়া বাৰুৰ কথা আছে কপালত থাকিলে সকলো ঠিক হৈ যাব চাবচোন তাইৰ জীৱনটো এদিন ভাল হ'ব মইতো সেইটোৱেই কামনা কৰোঁ এয়া আচলতে সকলো সময়ৰ দাহ